বহুতখিনি কিবা কিবি কৰিব লগা আছে তেনেকুৱা নাই ইয়াত জাষ্ট ফৰ্মেলিটি এটা হৈ আছে আৰু বিপুল ভোটত বিজয় হৈ আছে UPPLৰ দুজন কেণ্ডিডেট আৰু BJPৰ এজন কেণ্ডিডেট কাৰণ এইবেলি ৰাইজে পৰিৱৰ্তন বিচাৰিছে শান্তি BTRত শান্তি স্থাপন হ'ল 17 বছৰত মানুহ শান্তি বিচাৰি আছিলে BPFৰ সময়ত শান্তি অহা নাছিলে আৰু এতিয়া শান্তি আহিছে আৰু সেই শান্তিটো কোনোদিন ৰাইজে নিজৰ হাতৰ পৰা যাব দিয়াটো বিচৰা নাই তো সেইকাৰণে শান্তি আহিছে যেতিয়া ইয়াতে শান্তিটো চিৰদিন থাকিব আৰু উন্নয়নৰ কাম হ'ব Sir, অহাকালি চিফ মিনিষ্টাৰ আহিব আৰু ইউনিয়ন মিনিষ্টাৰ আহিব কিমান টাইমত আহিব তেখেতসকলৰ টাইম শ্বেডিউলটো ইতিমধ্যে দিয়া হৈছে মৰ্নিঙৰ ভাগত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আফটাৰনুন ভাগত মানে আমাৰ প্ৰাক্তন CM ডাঙৰীয়া আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সুন্দৰ দুটা মিটিং হ'ব আৰু ইয়াৰ দ্বাৰাই আমাৰ বাই ইলেকশ্যনৰ যিটো কেম্পেইন এই প্ৰগ্ৰামটো ফিনিছ হ'ব আমি দেখিবলৈ পাইছোঁ ইয়াত মাইনৰিটি আদিবাসী বহুত মানে 1 নম্বৰ 2 নম্বৰ আছে সব আদিবাসীসকল অলৰেডি নিৰ্ণয় লৈছে কি এইবাৰ UPPL আৰু BJPৰ যিটো প্ৰাৰ্থী ইয়াৰ লগতে থাকিব আৰু ইতিমধ্যে মাইনৰিটিসকলে মন সলনি কৰিছে বহুত বছৰ ধৰি BPF আৰু কংগ্ৰেছে তেখেতসকলক ঠগাই আছিলে আৰু আজি তেখেতসকলে গম পালে যে উন্নয়ন যদি হ'ব লাগে নিৰাপত্তা শান্তি ৰখাৰ স্বাৰ্থত তেখেতসকলে ৰুলিঙৰ লগতে থাকিব বিচাৰে আৰু তেখেতসকলক আমি আদৰণি জনাইছোঁ সেইকাৰণে গোসাইগাঁও সিট যিটো আছে এইটো খুব মানে ক্লিনলি আমি জিকি আছোঁ তাত কোনো সন্দেহ নাই আজি নিৰ্বাচনত কণ্টেষ্ট কৰা এজন প্ৰাৰ্থী আৰু আমাৰ আদিবাসী কিছুমান নেতা ইয়াত জইন কৰিছে তেখেতসকলক আমি ৱেলকাম কৰিছোঁ আমি একেলগে BTRটো সুন্দৰ এটা BTR কৰিবলৈ আমি আগবাঢ়ি যাম গোসাইগাঁও সমষ্টিৰ কাৰণে কোনটো এৰিয়াত বেছি কাম কৰিবৰ কাৰণে কি এৰিয়াত এতিয়া লেকিং হৈ আছে চব গোসাইগাঁও এৰিয়াত বহুত কাম কৰিব লগা আছে ইয়াত খোৱা পানীৰ ব্যৱস্থা লাগে ইলেক্ট্ৰিচিটিৰ বহুত সমস্যা আছে স্কুল কলেজৰ সমস্যা আছে ইয়াত হেল্থ চেণ্টাৰবিলাক লাগে যাতায়াতৰ কাৰণে বহুত সমস্যা আছে গোসাইগাঁও সমষ্টিত বহুত সমস্যা আছে কাৰণ সেইটো অসমৰ পশ্চিম প্ৰান্তৰ বৰ্ডাৰৰ সমস্যা আছিলে আৰু ইয়াতে আনফৰ্চুনেটলি দীৰ্ঘদিন ধৰি ভাল নেতাৰ হাতত এই চিটটো যোৱা নাই আৰু সেইকাৰণে এই অঞ্চলৰ উন্নয়নটো স্থবিৰ হৈ গৈছে গতিকে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লৈছে মই BTRৰ চিফ হিচাপে দায়িত্ব লৈছোঁ আৰু ইয়াৰ MLA জিকি যোৱাৰ পিছত এই MLA জন যিটো আছে তেখেতে কৰ্মদক্ষতা থকা এজন MLA কেণ্ডিডেট যিটো জিৰণ বসুমতাৰী আৰু তেখেতে ফুল্লি ৰাইজৰ লগত থাকি কাম কৰিব हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ bonfire, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा आलादा AC गोनां खथानिबो सुबिदा दङ बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 98648327734